নমস্কাৰ জুন্তি চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আহিছোঁ আমি পূজা চাবলৈ। ভাবিলোঁ আমি ক'তনো পূজা চাবলৈ আহিছোঁ, আপোনালোককো অকণমান দেখুৱাওঁ, তেতিয়াহ'লে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া আমি আহি পালোহি মাৰ্ঘেৰিটা চেগুনবাৰী। গাড়ী বহুত দূৰতে থ'বলগীয়া হৈছে কাৰণ বহুত ভিৰ। মাৰ্ঘেৰিটা চেগুনবাৰীত এইবাৰ গল্ডেন জুবলি পাতিছে, সেইকাৰণে মানুহ বহুত ভিৰ হৈছে। আমি গাড়ী ৰাস্তা কিনাৰত থৈ অলপ আগত থৈ আহিলোঁ। তাৰপিছত এতিয়া এডোখৰ খোজকাঢ়ি গৈ আছোঁ। এইখন হৈছে যিটো গল্ডেন জুবলি পূজা মণ্ডপ, সেই পূজা মণ্ডপৰ প্ৰথমখন গেট। এইফালেদি এতিয়া আমি যাম। এই গেটখনৰ পৰা অলপ আগত আছে পূজা ভাগ। এইফালে এতিয়া যাব লাগিব। মানুহ দেখিছেনে? মানুহ বহুতখিনি ভিৰ হৈছে। এই আমাৰ বাপেক জীয়েক আগে আগে গৈ আছে। মণ্ডপলৈ সোমোৱা ৰাস্তাৰ কিনাৰতে দেখিলোঁ যে সৰু সৰুকৈ দেৱী মূৰ্তিক পূজা কৰি সজাই থৈ দিছে। তেতিয়া গম পালোঁ যে যিহেতু দুৰ্গা দেৱীক 9 দিন পূজা কৰে, নৱৰাত্ৰি বুলি কয়, তেওঁক 9 দিনত 9টা ৰূপত পূজা কৰে। তেওঁৰ প্ৰত্যেক দিনাই প্ৰত্যেকটো ৰূপৰ নাম বেলেগ বেলেগ। সেইটো কাৰণে সকলোৱে নাজানে, আৰু সকলো মানে কি আমিও নাজানো, বহুতে নাজানে যে তেওঁক 9 দিনত 9টা ৰূপত কিনো ৰূপত পূজা কৰে, তেওঁৰ 9টা ৰূপৰ নামনো কি হয়, কোনদিনাখন কি নামেৰে তেওঁক পূজা কৰে। সেইকাৰণে প্ৰত্যেকটো ৰূপক পূজা কৰি ধুনীয়াকৈ এনেকৈ সজাই থৈ দিছে, আৰু তলতে নাম লিখি থৈ দিছে যে প্ৰথম দিনাখন এইটো ৰূপত তেওঁক পূজা কৰে বা এইটো নামত পূজা কৰে, দ্বিতীয় দিনাখন এইটো। 9 দিনত 9টা নাম তেওঁক লিখি থৈ দিছে। সেইটো কাৰণে ভালেই লাগিছে, কাৰণ এনেকৈ ক'তো দেখা নাই যে এনেকৈ লিখি থৈ দিয়ে ক'ৰবাত যে তেওঁক 9টা দিনত এইটো নামেৰে পূজা কৰে। ক'তো তেনেকৈ লিখি থৈ দিয়া দেখা নাই, এইবাৰ প্ৰথম দেখিছোঁ মাৰ্ঘেৰিটাত। সেইটো কাৰণে ভালেই লাগিলে। সেয়া আমি লাহে লাহে সকলোৱে ভিডিঅ' কৰি কৰি গৈ আছোঁ আৰু মণ্ডপৰ ওচৰত পামগৈ। कलर चेंज होते कलर चेंज हो जाती है। দেৱী মাক দৰ্শন কৰি আমি এয়া নৃত্য চাবলৈ আহিলোঁ। কি নৃত্য হয় নাজানো নাম, এইবাৰ প্ৰথম দেখিছোঁ এনেকৈ নচা। সেইটো কাৰণে চাই ল'লোঁ, কাৰণ একেবাৰে মণ্ডপৰ ওচৰতে এনেকৈ নাচি আছে। পুৰুষসকলে যেনেকৈ বজাইছে, মহিলাসকলেও তেওঁলোকৰ লগত সমানে সমানে বজাই নাচি আছে। চাই ভালেই লাগিছে। আৰু এইফালে চাওক মানুহ কিমান। তাৰপিছত এতিয়া আহি পালোহি লিডুৰ এভাগ পূজালৈ। ইয়াত মানুহ বৰ বেছি ভিৰ নাই, সেইকাৰণে ভাবিলোঁ ভালকৈ দৰ্শন কৰি যাওঁ, কাৰণ মানুহ বেছি ভিৰ হ'লে দৰ্শন কৰিবলৈ দিগদাৰ হয়। ইয়াত মানুহ বেছি ভিৰ নাই, সেইকাৰণে সোমাই ভাবিলোঁ দৰ্শন কৰি লওঁ। দৰ্শন কৰি খোৱাৰ পিছত তাৰপিছত আমি এতিয়া আহিছোঁ ফটো মাৰিবলৈ। আজিকালি এনেকৈ ফটো মাৰিবলৈকে ধুনীয়াকৈ এটা জেগা বনাই দিয়ে, আৰু ইয়াত 2টা জেগা বনাই দিছে। প্ৰথম এটা জেগাত ফটো মাৰিলোঁ, তাত ধুনীয়াকৈ ফুলেৰে সজাই দিছে আৰু সৰু চাইকেল এখন থৈ দিছে। আৰু এতিয়া আহিছোঁ ইয়ালৈ। ইয়াত ফটো ফ্ৰেম নিচিনাকৈ বনাই দিছে, ইয়াৰ মাজত থিয় হৈ ফটো মাৰিব লাগে। ইয়ালৈ আহিছোঁ যেতিয়া 2খনমান ফটো ভালকৈ মাৰি লওঁ।
এতিয়া আমি গৈ আছোঁ বাহুবলী পূজা মণ্ডপ চাবলৈ। এইবাৰ ইয়াতো গল্ডেন জুবলি পাতিছে, সোণালী জয়ন্তী। তাকে চাবলৈ গৈ আছোঁ। এবাৰ মাৰ্ঘেৰিটা আৰু লিডু দুইখন জেগাতে গল্ডেন জুবলি, সেইকাৰণে বৰ ধুনীয়া কৰিছে আৰু মানুহ সেইকাৰণে বহুত ভিৰ হৈছে গল্ডেন জুবলি কৰাৰ কাৰণে। কাৰণ আনকালে মানে মানুহ হয়, আগতো মানুহ হয়, কিন্তু ইমান বেছি মানুহ নহয় যে খোজকাঢ়িব নোৱাৰা, তেনেকুৱা মানে মানুহ নহয়। এইবাৰ বহুত মানুহ ভিৰ, সেয়া খোজকাঢ়ি গৈ আছোঁ, অলপ দূৰ যাব লাগিব। আপোনালোকেও মোৰ লগতে লিডুৰ পূজা উপভোগ কৰক। কাৰণ লিডু বৰ বেছি ডাঙৰ জেগা নহয়, কিন্তু এইবাৰ ইমান ধুনীয়াকৈ পূজাভাগ ইয়াত কৰিছে, ইমান ডাঙৰ, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। আৰু এইটো হৈছে আইফিল টাৱাৰ, সকলোৱে চিনি পাইছে চাগে, পেৰিছৰ যিটো আইফিল টাৱাৰ, সেইটো ষ্টাইলত বনাই দিছে, লাইটৰ ডেক'ৰেশ্যন কৰি দিছে। সেয়া আমি গৈ আছোঁ, বহুত মানুহে পূজা চাই আহিছে। ফুৰি মেলি হ'ল আৰু বেটিও খেলিবলৈ সৰু সৰু বস্তু দুটামান ল'লে। তাৰপিছত এতিয়া আমি আহিছোঁ খাবলৈ, কাৰণ গধূলি আমি 6:30মান বজাতে ঘৰৰ পৰা ওলাই অহা, আৰু এতিয়া বাজিলে ৰাতি 10টা। সেইকাৰণে ভাবিলোঁ খাই লওঁ, কাৰণ ঘৰ গৈ পোৱালে বহুত দেৰি হ'ব। আৰু পূজা ফুৰিবলৈ আহিলে কিবা এটা নাখালে ভালো নালাগে। আৰু এইজনী চাওক আমাৰ বেটি, তাইও বহি লৈছে ধুনীয়াকৈ, আৰু আজি তাইৰো খুব ভাগৰ লাগিছে খোজকাঢ়ি। আৰু এইফালে আহিলে আজি আমাৰ খানা, আজি আমি খাম ডোচা। তেতিয়াহ'লে খাই লওঁ। এতিয়া আমি আহিলোঁ আকৌ আন এখন পূজালৈ, ভাবিলোঁ এয়াও চাই যাওঁ, কাৰণ প্ৰত্যেক বছৰে ইয়াত চোৱা হয় যেতিয়া, এইবাৰো চাই যাওঁ। এই পূজা মণ্ডপ ভাগনো কেনেকৈনো সজাইছে মই ভিতৰত দেখুৱাম বাৰু আপোনালোকক সকলোখিনি। এই ভিতৰলৈ গৈ আছোঁ। তেতিয়াহ'লে আজি অষ্টমীৰ পূজাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল ভিউৱাৰ্ছ মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ' এটাত। আজিলৈ ইমানেই, বাই বাই।